হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই মূৰ্ছনাই আৰু আজি ভিডিঅ' কৰাৰ কাৰণটো হৈছে আজি টাবুক বেজি দিবলৈ আকৌ নগাঁও যাব লাগিব। এতিয়া বাজিছে 9টা। মই খোৱাৰ পৰা উঠিছোঁহে, মই অকণ দেৰিকৈ উঠোঁ আৰু আজিও নগাঁও যাব লাগিব। আজি নগাঁও যোৱাৰ কাৰণটো হৈছে টাবুক আজি ভেকচিন দিব লাগিব। ফাৰ্ষ্ট দিম, তাৰ আজি 2 মাহ 7 দিন হ'ল। আজি ভেকচিন দিব লাগিব, নগাঁও যাম। গতিকে বেছি কথা নকওঁ, এনেই দেৰি হৈছে। মই গা পা ধুই ৰেডি হওঁ, কিবা এটা খাই লওঁ, তাৰপিছত টাবুক লৈ নগাঁও যাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি ক'ত যাওঁ, কেনেকৈ কি কৰোঁ, আৰু ভয়ো লাগি আছে অলপমান। সি অকণ আমনি কৰিবও পাৰে আৰু মোৰো ভয় লাগে, তালৈ অকণ মই ভয় কৰোঁ, কিন্তু উপায় নাই, যাবতো লাগিব। আৰু বাস্কেট এটা আনি থৈছোঁ, তাতেই ভৰাই লৈ যাম। কোনো প্ৰব্লেম নহয় বাৰু ইমান এটা। আৰু লগত ভাইটি যাব, মই অকলে নাযাওঁ। আৰু ঘৰৰো কিছুমান বস্তু আছে। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি কি কৰোঁ নগাঁও গৈ সকলো গম পাই থাকিব। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া আহিছোঁ অলপ এতিয়া ভাইটিয়ে টাবুক ৰেডি কৰি আছে। তাৰ 2 মাহ আৰু 7 দিন হৈছে, সেইকাৰণে তাক গা ধুৱাব পৰা অৱস্থা হোৱাগৈ নাই। 6 মাহৰ হোৱাৰ পিছতহে তাক গা ধুৱাব পৰা যাব। সেইকাৰণে এতিয়া তাক পাউডাৰ লগাই থকা হৈছে। এইটো হৈছে টাবুক নিয়া বাস্কেটটো। মাজতে নগাঁও গৈছিলোঁ, তেতিয়া লৈ আহিলোঁ। এতিয়া ইয়াতে ভৰাই তাক লৈ যাম নগাঁৱলৈ। নগাঁও আহি পাই গ'লোহি। এতিয়া আহিছোঁ খ্ৰীষ্টানপট্টি। এই স্বাগত হোটেলৰ ফ্ৰণ্টতে হৈছে পেড কেয়াৰখন। ইয়ালৈকে আহিছোঁ, ইয়াতে বেজি দিয়া হ'ব আৰু তাৰো কিছুমান মেডিচিন আছে, ইয়াৰ পৰা লৈ যাম আৰু আহি পাই গ'লোঁ। ফাৰ্ষ্টত জোখা হৈছে, তাৰ 700 গ্ৰাম ওলাইছে। 1 কেজি হোৱাগৈ নাই। ঘৰত জোখোতে 900 গ্ৰাম ওলাইছিল, কিয় তেনেকুৱা হ'ল নাজানো। এতিয়া প্ৰপাৰটো পালোঁ, 700 গ্ৰাম হৈছে তাৰ এতিয়া। বেজি ল'ব লাগিব। বেজি ল'বিনে? এই ৰাস্তাটো হ'লে বুকি বুকি আহিলি হা? দুষ্ট টাবুক বেজি দিবলৈ এতিয়া একদম পূৰা ৰেডি হৈ গ'ল। বেজি ইয়াত ঠিক কৰিছে। মোৰ ভয় লাগিছে সি বা পাতি দিয়ে নে নিদিয়ে। আৰু এই দোকানখনতে চব পোৱা যায়, ডগীবিলাকৰ যিকোনো বস্তুৱেই পোৱা যায়, মেডিচিনৰ পৰা আৰম্ভ কৰি তাৰ প্ৰয়োজনীয় সকলোবোৰ খাদ্য পাতিও পোৱা যায় আৰু তাৰ ডিঙিত বান্ধা সকলো আইটেমছেই পোৱা যায় আৰু মুখতো টানি থাকিব পৰা চববিলাকেই পোৱা যায়। তাক বেজি দিব লৈছে। মোৰ তাক বেজি দিয়া দেখি মোৰহে ভয় লাগিছে, কাৰণ বেজিলৈ ময়ো বৰ ভয় কৰোঁ। সি কিন্তু বেজেৰে বৰ ধুনীয়াকৈ পাতি দিছে দেই, অলপো আমনি কৰা নাই। একচুৱেলি ধৰিব পৰা নাই কি বা হৈ আছে। মোৰ বৰ ভয় লাগিছে তাক বেজি দিয়া দেখি। বেজি ললি নে? ললি নে বেজি? টাবুক ভেকচিন দিয়া হৈ গ'ল। এতিয়া যিহেতু লক্ষী পূজা আহি আছে, সেইকাৰণে এখন লক্ষী ফটো নিবলৈ আহিলোঁ। থাকাৰপতিত কৰ্ণাৰটোৰ লগতে এখন আছে, মই ইয়াৰ পৰাই ফটোবোৰ নিওঁ। মাজতে সাই বাবা ফটো নিছিলোঁ, ভাল লাগিলে, সেইকাৰণে আজিও আহিলোঁ এনেকৈ ফটো নিবলৈ। এখন চইচ কৰিলোঁ, তাকে এতিয়া লৈ লওঁ আৰু কিবা এটা খাবলৈ যাওঁ, ভোক লাগিছে। পিছত লগ পাই আছোঁ আকৌ আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। মোৰ ফেভৰেট হ'ল ম'ম', আৰু তাত নাখালোঁ মই একচুৱেলি। তাত চিপছ আৰু আইচক্ৰীম খালোঁ আৰু ম'ম' লৈ আহিলোঁ ভাইটি আৰু মই ঘৰত খাবলৈ। এতিয়া ভালকৈ ঘৰত বহি লৈ খাম, তাত খাবলৈ অলপ অসুবিধা হয়। তাৰপিছতে লক্ষী পূজা আহি আছে যিহেতু, এখন লক্ষী ফটো লৈ আহিলোঁ। এখন লক্ষী ফটো লৈ আহিলোঁ, লক্ষী পূজাত লাগিব। তাৰপিছত চবতকৈ এটা ভাল বস্তু কিনিলোঁ, হেলমেট। যিহেতু মই ভাবিছোঁ মই স্কুটি শিকি আছোঁ আৰু এবাৰ পূজাত ফাৰ্ষ্ট স্কুটি চলাম ভিৰৰ মাজত, তাৰ বাবেতো নগাঁও গ'লেতো এইটো হেলমেটটোৰ প্ৰয়োজন হ'বই। তাৰ কাৰণে এটা হেলমেটো লৈ আহিলোঁ। এইবাৰ পূজাত আৰু পূৰা চলাব লাগিব। প্ৰিপেৰেশ্যন হৈ গৈছে পূজাৰ কাৰণে। আৰু এতিয়া বহুত ভাগৰ লাগিছে, ফ্ৰেছ হৈ লওঁ। আজি ভিডিঅ'টো ইমানেই আছিল। কেনে পাইছে নাজানো, ভিডিঅ'টো কিমানখিনি ভাল কৰিব পাৰিছোঁ।
তথাপিও যি কি নহওক ভিডিঅ'টো ইমানতে আজি শেষ কৰিছোঁ। ভাল পাইছে যদি লাইক কৰিব আৰু প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আজিলৈ আহিছোঁ, বাই বাই।